Hello guys, welcome to my channel. আৰু আজি আমি দুজনে লৈ আহিছে এটা চ্যালেঞ্জ ভিডিও, মেগিৰ চ্যালেঞ্জ ভিডিও। এয়া হৈছে মেগি দেখাই দিলোঁ। এইখিনি প্ৰায় 2 পেকেট বনাই আনিছোঁ আৰু যিখিনি মছলা আছিলে পুৰা কমপ্লিট মছলা দিছোঁ। আৰু এতিয়া তাতে আমি দিছোঁ 2টা কেঁচা জলকীয়া, কিন্তু আমি দুজনে জ্বলা একেবাৰে খাব নোৱাৰোঁ। এতিয়া লেটছ সি কি হয়গে, খাব পাৰোঁ নে নোৱাৰোঁ। আৰু আজি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ'ত ওলাইছে মোৰ ভণ্টি। আগতে ওলাইছিলে, কিন্তু এবাৰ মই তাইৰ লগত চ্যালেঞ্জ ভিডিঅ' কৰিছোঁ। আৰু আচলতে যোৱা বছৰৰ পৰা কৈ আছিলোঁ, যোৱা বছৰৰ পৰা কৈ ফাইনেলি আহিলেগৈ এখেত মোৰ ভিডিঅ'লৈ। চ' ৱেলকাম টু মাই চেনেল। আৰু আজি তাইৰ লগত মই চ্যালেঞ্জ ভিডিঅ' কৰিম। আৰু জ্বলা খোৱাৰ পাছত এইখিনি কেক, নেমুখিনি থৈ দিছোঁ। আৰু নেমুটো এটা টুইষ্ট আছে, অকল জ্বলাটো খালেই নহ'ব, জ্বলাটো খোৱাৰ পাছত যিখিনি মেগী হৈছে, মেগীৰ টাইম হৈছে আমাৰ 3 মিনিট। 3 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। আৰু যোনে খাব নোৱাৰিব সি হাৰিব। আৰু হৰাটোৰ কাৰণে এটা পানিছমেণ্ট হয়। পানিছমেণ্টটো কি, তাৰ কাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। গতিকে আৰু এটা টুইষ্ট হয় যে আমি যেতিয়া মেগীটো খাম, মেগী খোৱাৰ পাছত কিন্তু 2 মিনিটলৈকে কোনো পানী খাব নোৱাৰিব। 2 মিনিট ৰখাৰ পাছতহে পানী খাব পাৰিব। আৰু যোন হাৰিব সি খাব লাগিব আমাৰ আজিৰ পানিছমেণ্টটো। গতিকে পানিছমেণ্টটো কি আমি ভিডিঅ'টো লাষ্টত দেখাম। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। টাইমাৰটো দি লৈছোঁ 3 মিনিটৰ। 3 মিনিট হৈ যোৱাৰ পিছত টাইমাৰটো যেতিয়া অফ হৈ যাব তেতিয়া আমি উইনাৰ গম পাম। টাইমাৰটো দিয়া। আৰু আচলতে মোৰ বহুত বেছি ভয় লাগিছে, কাৰণ মই ইমান জ্বলা খাব নোৱাৰোঁ। এইটো জ্বলা খাব নোৱাৰি, মানে অলপমান জ্বলা হ'লে মোৰ একদম মানে পানী চানী নাখাবই, পানী চানী ওলাই কিবা কিবি হৈ যায়। আৰু আজি 3 পেকেট মছলা দিছোঁ, আৰু তাৰ উপৰি দিছোঁ 2টা জলকীয়াকেইটা কমটি জ্বলা নহয়, বহুত বেছি জ্বলা আছে। গতিকে কি অৱস্থা হয় নাজানো, খাব পাৰোঁ নে নোৱাৰোঁ, বাট আই হোপ যে চেলেঞ্জটো কমপ্লিট কৰিম। গতিকে টাইমটো খাই এইটো টাইম, ইমান টাইমত এলাৰ্মটো অফ হৈ যাব। আমি এলাৰ্ম দিছোঁ যিহেতু টাইমাৰ দিয়া নাই, সেইটো কাৰণে হোপ ফৰ দ্য বেষ্ট। অ'কে, লেটছ গেট ষ্টাৰ্টেড। ভিডিঅ'টো আৰম্ভ কৰোঁ অলপ। মেগি ঠাণ্ডা হৈ গ'ল। জ্বলা লাগিলে এতিয়া আৰু নহয় ইমানখিনি কেনেকৈ খতম কৰিম। আৰু মেইন কথা হ'লে মেগীখিনি বনোৱা টাইম হ'ল, সেইকাৰণে মেগীখিনি লাগি ধৰিছে, মানে পানীটো নাই আৰু শুকাই গ'ল। বহুত দিন লাগি ধৰিছে। খা মেগীটো এৰুৱাই নাই। এই ডাঙৰ মুখতে সোমোৱা Oh my god. জলকীয়াটো চুবাই দিলোঁ। জলকীয়া কাটি লৈছিলোঁ, জলকীয়াটো চুবাই দিলোঁ।
জলকীয়া কাটি কাটি মোৰ নাক চাক পৰি গৈছিলে হাতে জলকীয়া কটা আজি পেট কি ঠিক নাই মোৰ নাকে পানী ওলাই গৈছে cute. Okay, time up. Yeah, alarm baji gol amar. Okay, so আপোনালোকে চাব পাৰে কোন জিকিলে এয়া হৈছে ভণ্টি আৰু এয়া হৈছে মোৰ অলপ কমপ্লিট হ'লগৈ পুৰা নহ'লে আৰু এয়া হৈছে তাই যে তাই হাৰিলে মই জিকিলোঁ ক্লেপ ফৰ মি গতিকে এতিয়া আমি 2 মিনিট সময় আকৌ উইদাউট একো পানী নোহোৱাকৈ থাকিম এলাৰ্মটো ষ্টাৰ্ট কৰোঁ লেটছ চি আচলতে আমাৰ আজি ৰাউণ্ডত দুটা চেলেঞ্জ হৈছে এটাটো মেগী চেলেঞ্জ যিটো মই জিকিলোঁ আৰু ইটো চেলেঞ্জত চাওঁ আমি থাকিব পাৰিম নে মই থাকিব পাৰোঁ নে তাই থাকিব পাৰিম এলাৰ্ম দিয়া আছে 149 মোৰ জ্বলা লাগিছে তাৰ বহি মই নোৱাৰোঁ মোৰ ইমানে পেট পৰিছে মোৰ নাকে গানে গোটেইখন পৰি গৈছেগৈ মই নোৱাৰোঁ থাকিব আৰু গতিকে এইটো চেলেঞ্জ মই হাৰিলোঁ আই একচেপ্ট মই নোৱাৰোঁ থাকিব বহুত পৰিছে অ'কে টাইম হ'ল যিহেতু পানী চেলেঞ্জত আমি দুজনীয়ে অলপ অলপকৈ থাকিলোঁ মই ছেকেণ্ডৰ কাৰণে অকণমান আগবাঢ়ি গ'লোঁ আপোনাৰ মোৰ নাকটো ইমান পৰিছে অ'কে এতিয়া আমাৰ চেলেঞ্জটো কমপ্লিট হ'ল আৰু এতিয়া হৈছে পানিছমেণ্ট হয় আৰু যোন জিকিব সি খাবলৈ পাব মানে মই খাবলৈ পাম কেক মই বনোৱা কেক আৰু যোন হাৰিব সি পাব এয়া হৈছে নেমু কিন্তু নেমুটো এটা কথা যে নেমু আমি খাব নোৱাৰোঁ টেঙাও মই যে একেবাৰে খাব নোৱাৰোঁ তাইও খাব নোৱাৰে কিন্তু নেমুটো টুইষ্ট হয় নেমুটো এনেকৈ খালে নহ'ব নেমুটো চুবাই বাকলিৰ সৈতে খাব লাগিব অ'কে অ'কে গতিকে পানিছমেণ্ট লওঁ ষ্টাৰ্ট আৰু মই খাওঁ কেক খা
কেনেকুৱা মজা ন আধালৈকে কমপ্লিট কৰিলে বহুতে সিমানখিনি ৰেহাই দিছোঁ আৰু লুজাৰ যে আধালৈকে খালেও হ'ব আৰু অকণমান ইমানটো নহয় হয় নাই ধৰক এইকণ খালে নহ'ব নহয় অকণ ভালকৈ দেখা যায় এয়া ফ'কাছে লোৱা নাই ইমানখিনি খালে নহ'ব নহয় আৰু অকণমান খালে শ্লাইড একদম মোৰ টেষ্টি হৈছে অ'কে ইমানখিনি আৰু ৰেহাই দিছোঁ এতিয়া কি খাম মিঠা হোপ গাইজ আপোনালোকে আজি চেলেঞ্জ চাই ভাল পালে আৰু আজি আমাৰ চেলেঞ্জ ইমানতে সমাপ্ত হ'ল মই জিকিলোঁ আৰু গতিকে আই হোপ আপোনালোকে চেলেঞ্জ ভিডিঅ'টো চাই ভাল পালে আৰু কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব আজি আমাৰ এই ফাৰ্ষ্ট চেলেঞ্জ ভিডিঅ' হয় বহুত দিনৰ ভাবি আছোঁ চেলেঞ্জ ভিডিঅ' আনিম বুলি কিন্তু এখেত আহিবলৈ ৰেডি হোৱা নাছিলে গতিকে মোৰ কোৱা নাই কাৰণ আমাৰ ঘৰত আৰু মানুহ নাই চেলেঞ্জ ভিডিঅ' কৰিব পৰা সেইটো কাৰণে ৰখি থাকিব লগা হ'ল আৰু বহুত দিনৰ মূৰত সেই সুদীৰ্ঘ বিৰতিৰ মূৰত আজি এই দিনটো আহিলে গতিকে আজি আমি চেলেঞ্জ ভিডিঅ'টো কৰিলোঁ স্পাইচি নুডল চেলেঞ্জ গতিকে আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু পুনৰবাৰ এনেধৰণৰ আপোনালোকে কেনেকুৱা ভিডিঅ' ভাল পায় চেলেঞ্জ ভিডিঅ' কমেণ্ট কৰি জনাব নেক্সট কেনেকুৱা আপোনালোকে ভিডিঅ' বিচাৰে আৰু মই ট্ৰাই কৰিম যে আৰু ইণ্টাৰেষ্টিং চেলেঞ্জ ভিডিঅ' লৈ আহিবলৈ গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱালে আপোনালোকে যদি সম্পূৰ্ণলৈকে ভিডিঅ'টো চাই যায় তেতিয়াহ'লে বহুত ধন্যবাদ